Hello guys, kumulok sirong apung ngising lang migang ko official channel shop orok silo ngwa ajau ko mane ramgam na mane malap mane pani lo ajor mane pura main iblangai toma holo silo rokom pa haina rokom sopa haina longos punal apung aku lakoda kumulok sirong ko orok silok doise sampa lolo talai do সমগ্ৰ ভাৰত আকৌ কা আন্দোলন দং লগা নামি পৰিছে আৰু ঢেক তানিয়ম গলে নাম খা পাৰো কাৰ বিৰুদ্ধে আৰু তাক আৰু মানে কা মানে অকন গলো মিছি কিনকিলা এমনা ভিডিও আছে আৰু ভিডিও সাম কাতলা দুটো এক দপা স্কিম মাপা Hello guys, doise sampa মানে আসলতে কাৰ ওপৰত সে ভিডিও আছে কা মানে অকন গলো মিছি পাজা ক কিনকিলা এমনা আৰু সি ডবল এ মানে সিটিজেনশিপ এমেন্ডমেন্ট এক্ট আৰু কাদম অসমীয়া ফাল কম না গেমল নাগৰিকত্ব সংশোধনী বিধেয়ক আৰে বিধেয়ক দম নলু কিন্দাক 11 ডিসেম্বৰ 2019 চনবং সংসদ ল পাছ আমকাং আৰু ৰাষ্ট্ৰপতি চাপৰিত হৈ গল আৰু সময়ত আছিল ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ডাঙৰীয়া বিপক্ষু ৰাষ্ট্ৰপতি মা কিন্তু সুপাক দ্ৰৌপদী মুৰ্মু ডাঙৰীয়া আনিব কিন্তু অদবং এটা বিল দে পাঁচ লা 2024 চন আদম মানে কাৰ্যকৰী ইবম পবম নাইৰো মানে অনলাইন প্ৰসেস পিয়ে মানে সেক সিটিজেনশিপ লাগিদান কিন্তু অৰক কিছুমান ৰুল কদুয়ে যে অকুকলুদে এপ্লাই লাইন আসলতে আদম মানে 2014 চনৰ আগলৈকে যিমানজন মানে নন মুসলিমৰ বাহিৰে মানে মুসলিমৰ বাহিৰে যিমানজন মানে বুদ্ধ আৰু হিন্দু জৈন খ্ৰীষ্টান শিখ ইসাই আৰু ধৰ্মকলুৰে ভাৰত সিটিজেনশিপ এপ্লাই লায় আৰু যত নেকি দইদে চাম্পা আসলতে লোক ভাৰতলৈ লাগি থকা আপোনাৰ বাংলাদেশ পাকিস্তান আৰু আফগানিস্তান ডক ঠেক লোক ভাৰত প্ৰবজন গণতাৰী দো কান্ট্ৰি গুলি ৰক মানে বলৰ যত নেকি বল আপোনাৰ নলু কিন্দাক ভাৰত বিভাজন কাং ধৰ্মৰ লগতে লাগি কিন্তু ধৰ্মৰ লগতে লাগি মানে ভাৰত বিভাজন কাং আৰু তাৰ পাছত পাকিস্তান বন্ধু মুসলিম কান্ট্ৰি ঘোষণাগিত বিভাজন দা হোৱাৰ লগে লগে কিন্তু লোক ভাৰত ধৰ্ম নিৰপেক্ষ পই ইলডুংগা মানে লোক ভাৰত ধৰ্ম নিৰপেক্ষ ইলডুংগা লোক হিন্দুস্তান আমদাগম লোক হিন্দু ৰাষ্ট্ৰমা কিন্তু হিন্দু ৰাষ্ট্ৰক লাগাঙা লাগিতেল দো আদম লুপম না লুগেমা আৰু দই অদম লুগেমা আৰু কাদ নলু কিন্দাক লোক ভাৰতৰ লগতে লাগি থকা ভাৰত পাকিস্তান বাংলাদেশ আৰু আফগানিস্তানত কান্ট্ৰি কলি যত নেকি নিজকে সুৰক্ষিত বুলি নাভাবি মানে ধৰ্মৰ উৎপীড়নৰ ফলত বা বিভিন্ন সংঘাতে বলে বুলুম অত্যাচাৰৰ ফলত যত নেকি বল বনা ধৰি লোৱা বল আদম ফিমুল যেনেকৈ চাম্পিদাং মালা মলো উকুমৰ ক্ষেত্ৰতেই হওক যদি লদম ধমতল দৌমল লদম কালিল গথল দৌমল মোৰ উকুন্দ দৌমাপা শান্তি বিচাৰি মানে পাগলা গিয়াৰুং টানিৰে বনা ধৰি লোৱা যদি উকুন্দ ধম নাঙো দৌমল গালি বিলাঙো দৌমল বা বিভিন্ন ক্ষেত্ৰত অত্যাচাৰৰ দৌমল সে হুকুমছ ডুংগে মাং থাত সে হুকুমছ ডুংগে মাং আমগেলা অইনো লপক পাগ নাম দম আদম পে ইদা আদম পে যদি ধৰি অন্য লপক পাগলা গিয়াৰু আৰু যদি পাকিস্তানৰ ক্ষেত্ৰতেই হওক পাকিস্তান যদি অন্য ধৰ্ম কলুদাম ময়ো গাইছিল দৌমল উকুমম ৰম্পাক দিমুল আৰু যিটো নেকি ধৰ্ম অন্য ধৰ্ম মুসলিম ধৰ্ম গ্ৰহণ ফেই লাগি এনেকুৱা বিভিন্ন উৎপীড়নৰ ফলত মই দেশ ডুংগে মা আমগে লাঙৰ ভাৰত গণ্য দেশ কৰো আৰম বুলুম নুদ শৰণাৰ্থী এমনা শৰণাৰ্থী কৰি দাম মলো সংবিধান সিটিজেনশিপ বিষয় নাম কৰো কিন্তু তাৰ ৰুল কদুৰা যে লাগাতাৰ ভাৰত 11 বছৰ কো দুফনামা আৰু তাৰ লগতে বিভিন্ন ৰুল বানিবাং কৰো আৰু অৰক পাছত 2019 চন মানে 11 বছৰটো মানে 5 বছৰ অংক পইট হ'ব মানে লাগাতাৰ আগত দম আই যে 11 বছৰক ভাৰতক নাগৰিকত্ব পাম লাগিমল 11 বছৰ ভাৰত বসবাস লাগি নাম কদম কিন্তু
11 বছর তক কটাই গেলা 5 বছর অঙ্ক ভিতরকু और सुपाक काम करे आरम्भ हमना इदुबो माने ऑनलाइन काम प्रोसेस बुलो सलाय हमना इदुबो और आरम्भ आकाराक लगे लगे नन किनदाक जे 2019 চনত কিমান জনে প্ৰতিবাদত নামিছিল और नमार सत्तेও সংসদ बुलो पास मत 5 দাগ পাছত কাৰ্যকাৰী হবলৈ লৈছে আৰু নলকিন্দাক অসমৰ চকপাক 5 জনক শহীদ খান কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ যাওতে কিমান যুক্তিসংগত সিটিজেনশিপ বিনাম দে আৰু ভাৰত চৰকাৰ লোদাক যে বোলো যদি ভাৰত চাই দুমান ববলুম যদি অলপ আখমান পাগাম কমল লাখো তেনেকুৱাই কৰিব তেনেকুৱাই অত্যাচাৰ হ'ব কাপ বলম সিটিজেনশিপ বিমা নাম না লোদাক আৰু আকৌ Sampafang mafana pirak jori belum nagoritotto bimlo nolukindak Bharat number 1 of pengkawan জনসংখ্যাৰ ক্ষেত্ৰত যদি belum পাপ নাগৰিকত্ব বিমলো কিমান জন পপুলেশন বাঢ়িব কিমান জন নিবনুৱা বাঢ়িব কিমান জন কাৰণ সে দুন কিলো সময় আপকম সংস্থাপন বিলাম আৰু পাছত চাকৰিক আপকম পালাম আৰু আৰিল ডক আমংক কামাং গতিকে গুলো ব্লক আপকম নাগৰিকত্ব বিমলো কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব আৰু নলা যাক মামি সুকান্দা মামিছুলা আৰু তাৰ পাছত ngoluk অসমৰ ক্ষেত্ৰত ভিল আজাগ অইনুগামদা কাৰণ ngoluk অসমৰ কিনাৰতে লাগি আছে বাংলাদেশ আৰু বাংলাদেশৰ লোক যিমানজন প্ৰবজন হৈছে বুলুটো অইনু ষ্টেট লক গমাং বা মণিপুৰ গমাং বা অৰুণাচল গমাং বা নাগালেণ্ড গমাং যিমানজন আহিছে অসমতে আহিছে অসম কাৰণ হিমাতে লাগি আছে অলপ কংকৰান না ngoluk অসম পাৰ গতিকে ৰাপুৰম অনুমানো লগাব নোৱাৰিবি যে ngoluk অসম কিমান জন বাংলাদেশ নাগৰিকে যে অসম গিয়ালাদুল কোটি কোটি বাংলাদেশে গতিকে এটা পুৰম নাগৰিকত্ব বিকাশ গোটৰ কিমান জন নিবনুৱাৰ সৃষ্টি হ'ব কিমান জন টানি লোক আমং ইয়গিয়ান আজাক মামি সুকান্দা কাৰণ তাৰিখ টানি জ্ঞান কলিদম ধৰ্ম বুলো বাৰ মুছলিম মাংগম ধৰি লোৱা অন্য ধৰ্ম কলিৰকেই অত্যধিক গিয়ালাদুল যদি আমাৰ ফ্ৰীডম নাগৰিকত্ব বিকাশ গোটৰ পৰা ngoluk কিমান সমস্যাৰ সৃষ্টি হ'ব কাৰণ ngoluk কেই দুংকদা ককামাং ngoluk কেই আপোনাৰ ngoluk কেই আৰগিক কামাং ngoluk কেই নিবনুৱা চাকৰিয়াম বিঙাবলা আমাক গতিকে তেনেকুৱা আগম কইৰা আৰু ওপৰত অকণ নাম নলু কমেন্ট বক্সত জনাইলা ভিডিও সাবস্ক্ৰাইব কৰক লদুব আৰু আপোনালোক পাঙ্গলুদু নিগাংক অফিচিয়েল চেনেল নলো সাবস্ক্রাইব লতে আৰু লাইক কমেন্ট শেয়ার এন্ড সাবস্ক্রাইব দম কৰিবিলা ধন্যবাদ আৰু মই চেষ্টা কৰি ভিডিও আৰু আইপাই বিপম না আৰু নলো পাঙ্গম সাপোর্ট দম বিলা যে আইনা আইপাই মতামত অলপ দুগং গেলা ভিডিও মলু দপ উৎসাহ কবিলা আৰু গডম লগে লুব মাদুব মিছিং ৰামৰ মিছিং ৰাম তো